অসমবাসী ৰাইজলৈ মোৰ নীলাম্বৰ ব্লগটো স্বাগতম জনালোঁ। মানে আজি যাম আমি আমাৰ বঙাইগাঁৱৰ সৃজনগ্ৰাম অঞ্চলত এখন স্থাপিত ব্ৰিজ নতুনকৈ বনাই থৈছে। সেই ব্ৰিজখনত চাবলৈ যাম। তো ব্লগ নেকি সকলোৱে আৰু বেছি দেৰি নাই, তো যাই থাকোঁ নেকি ব্লগ সকলোৱে চাই থাকিব আৰু মোৰ লগে ব্লগ সকলোৱে। এয়া কীৰ্তনপাৰাৰ ব্ৰিজখন চাওক। এইখনে হ'ল কীৰ্তনপাৰাৰ ব্ৰিজ, নতুনকৈ বনাই আছে, এতিয়ালৈকে উদ্বোধনী হোৱা নাই। চাওক, আৰু এইখন আছে ফুট ব্ৰিজ, আৰু ইয়াৰ ভিউ মই দেখাই দিম সকলোকে চাব। এটা বেলেগ বস্তু দেখা পাইছোঁ, মানে কি বস্তু চাওক। এইখন হ'ল টাইটানিক নহয়, ফুটফুটি নাও। এইখনে দিয়া পাৰ কৰা হৈছিল আগতে, তো ব্ৰিজখন হৈ গ'ল আৰু ফুট ব্ৰিজ আৰু আমি যে আছোঁ ইফালেৰে, আৰু ব্ৰিজখন আমি সিপাৰে যাম, একবাৰ যাব চেষ্টা কৰিম সিপাৰে। তো সকলোৱে বলক মোৰ লগে। আমি বৰ্তমান ব্ৰিজৰ ওপৰত উঠি চাম কেনেকুৱা লাগে এইখন ব্ৰিজৰ ওপৰত। তো বলক নেকি সকলোৱে মোৰ লগে ব্ৰিজৰ ওপৰত উঠিবলৈ। আৰু এইখন ব্ৰিজ চাওক, এতিয়া ভিউ চাওক না, পুৰা নদীৰ ভিউ। মজা লাগিছে, ভিউ নহয়, ইমান ভাল লাগিছে, ঠাইবোৰ চাই একদম চাবলগীয়া। আৰু মই আপোনালোকক এটা কথা ক'ব পাহৰিছোঁৱে, এই ব্ৰিজখন আছে আমাৰ সৃজনগ্ৰাম অঞ্চলত, বৰহলা সৃজনগ্ৰাম অঞ্চলত ঠাইটোতে আছে। তো আহিব পাৰে এই ব্ৰিজখনত সকলোৱে। আৰু এই ব্ৰিজখনেদি যাব পাৰে একদম কীৰ্তনপাৰা, ডাইৰেক্ট বৰপেটা গুৱাহাটীত যাব পাৰিব এই ব্ৰিজখনে দিয়া। আৰু নতুনকৈ বনাই আছে না এই ব্ৰিজখন। তো আৰু মোৰ লগে আহিছে দেৱজিত, ইয়াৰ মই আহিছোঁ। চাওক না, একদম ভাল লগা ঠাই। বৰ্তমান উঠিমেই পাকাৰ ব্ৰিজখনত। তো পাকাৰ ব্ৰিজখনত উঠিবলৈ নহয়, আমি উঠিম। উঠিলও নহয়, উঠিলোঁ বহুত চাওৰাটো। আৰু ইয়াৰ পৰা কিমান ভাল লাগে বস্তুবোৰ নহয়, কিমান ভাল লাগে ঠাইবোৰ দেখাম। অ' ভাইটি কি কৰিছ? তো ফাইনেলি উঠি গ'লোঁ আমি এই ব্ৰিজৰ ওপৰত। আৰু তো এই ব্ৰিজখনেদি যাব পাৰিব সকলোৱে গুৱাহাটী বৰপেটা চব ওলাব পাৰিব। ভাইটি একবাৰ কৈ দিবচোন, ব্ৰিজখনেদি ক'ত যাব পাৰিব? গুৱাহাটী যাব পাৰিব না? অ'কে। ভিউ চাওক না, একদম মজা ভিউ, আল্টিমেট নহয়, আল্টিমেটে। আৰু মই বৰ্তমান উঠিলোঁ ইয়াতে উঠিলোঁ পাৰত, আৰু দেখাম। আৰু চাওক না, জাগা কিমান ভাল লগা হৈছে। ফাইনেলি উঠি গ'লোঁ আমি ব্ৰিজৰ ওপৰত, কি ক'ম আৰু। বস্তু দেখা পাইছোঁ, এখন চাওক, বস্তু আছে কি বোলে ফুটফুটি নাও, সেইখন এখন চাওক, ফুটফুটি নাও। তো চাওক। সেইখন ব্ৰিজ বহুত সৰু দেখে, সেইখন ব্ৰিজত আমি উঠিছিলোঁ। আৰু গাড়ী যে আছে বৰ্তমান সেইখন ব্ৰিজত দিয়ে, চাওক কিমান এইবোৰ গাড়ী যাই আছে। আৰু এতিয়া আমি যাওঁ ঘৰত, ঘৰত যাওঁ আমি।